ঐ ল'ৰা ঐ ল'ৰা ঐ হিৰো মাতিলেও মাত নিদিয়াচোন আজিকালি নহয় মানে বুজিছোঁ কাণত সেইডাল লাগি আছে যেতিয়া শুনাটো নাপাবাই এই মানে তুমি ইয়াত কি কৰি আছা জব এটাৰ ইণ্টাৰভিউ দিবলৈ আহিছিলোঁ তাৰ মানে তুমি তোমাৰ ড্ৰিম জব এতিয়াও পোৱা নাই ঠাট্টা কৰিছা ধেত নাই হেৰি বাৰু বাদ দিয়া শুনাচোন তোমাক কেতিয়াও লগ নাপাম বুলি ভাবিছিলোঁ মই তাৰ মানে মই মৰিলোঁ বুলি ভাবিছিলা হে নাপায় এনেকৈ ক'ব হ'ব নাপাই পাই তুমি মোক বুজাব নালাগে অতীতত যিটো আঘাত দি থৈছা নহয় মায়া এতিয়া সেইবোৰত লাগি নাথাকিবা না শুনাচোন তোমাৰ তাত যদি অলপ সময় আছে এই কোলাহলৰ পৰা অলপ দূৰত গৈ আমি কথা পাতিব পাৰিম নেকি সকলোতেতো কোলা হ'লেই ইয়াত ওচৰতে এখন পাৰ্ক আছে যদি যাব বিচৰা তালৈকে যাওঁ ব'লা অ'কে দেন ব'লা তুমি বেয়া পাইছা নেকি বাৰু ঐ ল'ৰা তোমাৰ এই কথা চুবোৱা স্বভাৱটো যোৱাই নাই ন নাই আচলতে মানে হ'ব তোমাৰ এই এক্সপ্লেনেশ্যন প্ৰগ্ৰেমটো ইয়াতে ষ্টপ কৰা আৰু ব'লা ঠিক আছে ব'লা ঐ নীৰৱ আমাৰ ব্ৰেকআপ হোৱা 4 বছৰ হ'ল ন 3 বছৰ 7 মাহ আৰু 6 দিন হৈছে হা সেইটোৱেই মোৰ মনত আছে মাথো তোমাৰ স্মৃতি শক্তিৰহে উমান লৈছিলোঁ হ'ব দিয়া এই ল'ৰা বেছি দম দি কথা নক'বা কিন্তু চৰি তোমাক দম দিলে আকৌ তোমাৰ বয়ফ্ৰেণ্ডটোৱে বেয়া পাব নহয় আচ্ছা কথাৰ পাকটো বুজি পাইছোঁ বাৰু আছে তুমি কি ভাবা আছেই চাগে আছে ভালেই বাৰু কেনে লাগিছে শুনি মোৰনো কি মই অতীতহে ঐ মোৰ নাই দিয়া তোমাৰহে আছে চাগে কোনোবা স্পেচিয়েল মোৰো নাই মনেই নাই সকলোবোৰৰ মাজতে তোমাক বিচাৰি থাকোঁ শেষত ব্যৰ্থতাৰ বাহিৰে একোৱেই নাপাওঁ ময়ো তোমাৰ সন্ধানতে দিন ৰাতি পাৰ কৰিছোঁ ফাষ্ট ফুড খাবা নেকি এই ওচৰতে দোকান এখন আছে নাই ভাল নাপাওঁ আজিকালি ফাষ্টফুড তুমি বিচৰাৰ দৰেই অলপ হেল্থ কনচিয়াছ হ'ব লৈছোঁ আগতকৈ মুখখন আৰু উজ্জ্বল হৈছে তোমাৰ লক স্ক্ৰীণত থকা ছোৱালীজনী চিনাকি যেন লাগিছে এই চৰি এই তোমাৰ ফটোখনেই লাগি আছে মই সলাবলৈ সময় পোৱা নাই বেঙাটো আজিলৈকে মিছা কথা এটা ক'ব শিকা নাই তোমাকনো কি মিছা ক'ম মোৰ কথাবোৰৰ আদি আৰু অন্ত তুমিয়েইচোন অলপ ক্ষীণাইছা এই অলপ ডেইলি ৱৰ্কআউট কৰি আছোঁ যে আগতকৈ অলপ ভালো দেখা হৈছা থেংক ইউ শুনাচোন তোমাৰ অভিনেতা হোৱাৰ সপোনটো এতিয়াও জীয়াই ৰাখিছানে মানে লাগি আছোঁ নাটক এখনৰ কাম চলাই আছোঁ চলি আছে
ভালেই দিয়া। তুমি নথকা জীৱনটোত সপোনবোৰ ৰঙীন নহয়। এই মোৰ ব্লেক এণ্ড হোৱাইট সপোনবোৰত তুমিয়েইতো ৰং সানিছিলা। মনৰ ব্যৰ্থতাবোৰ কৈ দিয়াত ইমান অসুবিধা নে? মই জানো তোমাৰ আপোন নহয়? বাকী তোমাৰ কোৱা, জীৱনটো কেনে চলি আছে? চলি আছে আৰু লাহে ধীৰে। একচুৱেলি কি জানা, লাহেকৈ চলি থকাই ভাল, নহ'লে গতিয়ে দিশ হেৰায়। হয় সেইটো। মায়া, অলপ ৰ'বা হা। নিজৰ ভিতৰত থকা খুঁতবোৰ মই এতিয়া নাইকিয়া কৰি পেলাইছোঁ। তুমি বিচৰাৰ দৰেই হ'ব লৈছোঁ। আকৌ এবাৰ তোমাৰ জীৱনলৈ লৈ যোৱা না মোক। অঁ ঠিক আছে দিয়ক। অঁ এই মানে চৰি হা, মানে কি নাটকৰ ডাইৰেক্টৰজনে ফোন কৰিছিলে। নাই একো নাই, মোৰো ইণ্টাৰভিউ সময় হৈছেই। অঁ ঠিক আছে। নৰখোৱা মোক। মই ক'লে জানো ৰ'বা। এবাৰ মৰমত ৰ'বলৈতো কোৱা। তোমাৰ খৰাং জীৱনত বাৰিষা হৈ নামিম। নালাগে দিয়া, ভয় লাগে। বাৰিষাই যদি বান আনে। অলপ টাইম ৰৈ যোৱাচোন। তোমাক কেতিয়া এনেকৈ লগ পাওঁ, ইমান দিনৰ মূৰত লগ হৈছোঁ। হ'ব দিয়া, অলপ ৰৈছোঁ বাৰু। বা তোমাৰ অলপ সময় দিবলৈ মোক বেয়া পাইছা ন? নাই, তোমাৰ এই বেছিকৈ ভবা স্বভাৱটো সলনি হোৱাই নাই ন? শুনা, বহুত স্বভাৱেই মই সলনি কৰি দিছোঁ, বিশেষকৈ তুমি বেয়া পোৱাবোৰ। বাহ, ভালেই দিয়া। সময়ৰ লগত মানুহৰ স্বভাৱ সলনিও হ'ব লাগে। সলনি বহুত কৰিলোঁ, কেৱল এই প্ৰেমটোক সলনি কৰিব পৰা নাই। চোৱাচোন, তোমাৰ চকুজুৰিত মই এতিয়াও নিজক বিচাৰি আছোঁ। এতিয়াও মোক বৰ ভাল পোৱা ন? পাওঁ, পোৱাটো মোৰ অধিকাৰ। বিয়াৰ কথা কিবা চিন্তা কৰিছানে? নাই, বিয়াৰ পৰা একেবাৰেই দূৰত মই। নিজৰ জীৱনটোত ফ'কাছ কৰিছোঁ। ভালেই বাৰু, কিন্তু বয়সটো জানো ৰৈ থাকিব? তোমাৰোতো বিয়া পতাৰ বয়স হৈছে। মোৰ মন একেবাৰে নাই। কৈনো নিদিয়া কিয় যে তুমি মোৰ বাবে অপেক্ষা কৰিছা? এবাৰ যদি তুমি চৰি কোৱা মোক, মই তোমাৰ সকলো ভুল পাহৰি তোমাক আপোন কৰি ল'ম। কিয় নিজৰ মাজতে অনুভৱবোৰ লুকুৱাইছা? এটা সৰু শব্দ ক'বলৈ ইমান জটিল নে? এবাৰ কৈ চোৱা চৰি বুলি, তোমাৰ সকলো ভুল পাহৰি তোমাক নিজৰ কৰি ল'ম। সময়বোৰ যেন ইমান বেয়া হ'ব লৈছে। সময়বোৰক অলপ সময় দিলে সময়বোৰ নিজেই ঠিক হৈ যায়। কিবা ক'বা? ক'ব লগা একো নাই বাৰু। আৰম্ভণি তুমিয়ে কৰাচোন। মাথো এটা শব্দহে, জাষ্ট চে চৰি। তাৰ পাছত মই আৰু তুমি, আমি হোৱাৰ সপোনবোৰ বাস্তৱ হ'ব। মায়া, তোমাৰ জানো মন নাযায় মোৰ বুকুত মূৰ থৈ নিশা পাৰ কৰিবলৈ? জাষ্ট চে চৰি না। জটিল নহয়, মনৰ অহংকাৰবোৰ পাহৰি গৈ সহজ কৰি লোৱাচোন এই শব্দটো। হ'ব দিয়া নীৰৱ, ক'বলগীয়া নাই যদি মই যাওঁ। যোৱা, মই ইয়াতে বহিছোঁ বাৰু অলপ সময়। অ'কে, বাই, টেক কেয়াৰ। ঠিক আছে। নীৰৱ,
এবাৰ ৰখাই লোৱা না মোক জাষ্ট এটা চৰি ক'ব লাগে তুমি ইমানে তোমাৰ অহংকাৰ নে এটা শব্দ উচ্চাৰণ কৰিবলৈ তোমাৰ ইমান অসুবিধা মায়া এবাৰ আকৌ মোৰ কাষতে বহাচোন কেৱল এটা শব্দৰে যদি আমি আমাৰ ইমান ভাল সম্পৰ্কটো আকৌ গঢ়িব পাৰোঁ তেন্তে তোমাৰ কিয় ইমান অসুবিধা হৈছে চৰি বুলি ক'লে তোমাৰ ইগ' হাৰ্ট হয় ন হ'ব দিয়া নিবিচাৰাই যদি নালাগে ঠিক আছে তুমি আৰু তোমাৰ ইগ'টোৱে জিকিল ভালে থাকা আৰু তোমাক কেতিয়াও মোৰ মুখ চৰি Sorry, it's a wrong number. জানাইচোন তুমি মই কথাবোৰ পোনপটীয়াকৈ ক'বলৈ অসুবিধা পাওঁ তথাপিও প্ৰত্যক্ষভাৱে হ'লেও মই এবাৰতো চৰি কৈছোঁ এটলিষ্ট আই ট্ৰাইড তুমিতো সেয়াও নকৰিলা জাষ্ট এটা শব্দহে চৰি